নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক টেঙেচি টেঙা মাছেৰে বনাই দেখাম। তেনেহ'লে আহকচোন চাওঁ মইনো টেঙেচি টেঙাখিনি কেনেকৈ বনাওঁ। সেইখিনি বনাবলৈ একেবাৰে সহজ, সকলোৱে বনাব পাৰিব আৰু খায়ো বহুত ভাল লাগে। তেনেহ'লে আহকচোন চাওঁ সেইখিনিনো মই কেনেকৈ বনাওঁ। মই এটা কেৰাহীত অকণমান পৰিষ্কাৰ পানী ষ্টভত গৰম হ'ব দিছোঁ আৰু তাৰ পাছত এয়া মই টেঙেচি টেঙাখিনি ভালদৰে ধুই তাত দি দিছোঁ আৰু এতিয়া এখন ঢাকনি লগাই সেইখিনি মই 5 মিনিটমান সময় বইল হ'ব দিম। তাৰ পাছত মই সেইখিনি ঢাকনিখন গুচাই ঠাণ্ডা হ'ব দিম আৰু তাৰ পাছতে মই আন এটা পাত্ৰত সেইখিনি ল'ম আৰু তাৰ পাছত হাতেৰে ধুনীয়াকৈ মোহাৰি টেঙেচি টেঙাৰ ৰসটো মই তাৰ পানীৰ লগত উলিয়াই ল'ম। কেতিয়াবা আপোনালোকে কম পানীতে সেইখিনি বইল কৰি আকৌ এবাৰ ঠাণ্ডা পানীত দি আকৌ ভালদৰে সেইখিনি মোহাৰিও ৰসটো উলিয়াই ল'ব পাৰে। মই এনেকৈ কেতিয়াবা দিওঁ। আনহাতে মই এয়া কেৰাহীত তেল দিছোঁ আৰু এতিয়া মই তাত মাছ ফ্ৰাই কৰিম। এয়া মই তাত মাছ ফ্ৰাই কৰিছোঁ আৰু মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই তাৰ লগত দিবৰ বাবে এটা বইল আলু ৰাখি থৈ দিছোঁ। এইটো বইল আলু মই তাৰ লগত দিম। মাছ ভজা তেলখিনিতেই মই এটা শুকান জ্বলা আৰু অলপ সৰিয়হ দিছোঁ, বগা সৰিয়হ। সৰিয়হখিনি ঠিক যেতিয়া ফুটিব ধৰিব তেতিয়াই আপোনালোকে ঢাকনিখন লগাই দিব আৰু যেতিয়াই তাৰ ফটফট শব্দটো বন্ধ হৈ যাব তেতিয়া ঢাকনিখন গুচাই তাত আলুখিনি দি দিব আৰু লগতে অকণমান হালধি দি সেইখিনি অকণমান সময় ফ্ৰাই কৰিব আৰু তাৰ পাছতে টেঙেচি টেঙাৰ জুচখিনি তাত দি দিব। টেঙেচি টেঙাৰ জুচখিনি তাত দিয়াৰ পাছত যেতিয়া সেইখিনি অকণমান উতলিব তেতিয়া তাত নিমখ দি দিব আৰু উতলাৰ লগে লগে তাত মাছ দিব আৰু তাৰ পাছত যেতিয়া সেইখিনি উতলি কমি যাব তেতিয়া টেঙেচি টেঙাখিনি হৈয়ে যাব। মই এনেকৈ বনাই খাওঁ আৰু মোৰ বহুত ভাল লাগে, সেইবাবে মই আপোনালোককো ভিডিঅ'টো দেখাই দিলোঁ। আপোনালোকৰ বহুতেই হয়তো জানে আৰু বহুতেই হয়তো নাজানে। যদি আপোনালোকে খোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাব, সঁচাকৈ বহুত ভাল লাগে। কেতিয়াবা মাছ নাথাকিলেও এনেকৈ অকল আলুৰেই বনাই খাব পাৰি। এয়া মই আজি এনেকৈ বনালোঁ আৰু খালোঁ, মোৰ বহুত ভাল লাগিছে। গতিকে ভিডিঅ'টো যদি চাই আছে আৰু ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ যাতে ভিডিঅ' দিলে পায় তাৰ বাবে পেজটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই ৰাখিছোঁ।